Hey guys, welcome back to our YouTube channel Hobode. Guys, আজি আমি ৰাস চাবলৈ গৈ আছো নলবাৰীত। তো নলবাৰীৰ ৰাস একদম বহুত ধামাকা হৈছে। তো আমি মানে ভাবিলো যে আমিও যাওঁ তাত মানে কেনেকুৱা হৈছে প্ৰগ্ৰামটো আপোনালোকক দেখুৱাওঁ ভিডিঅ'টোত। তো আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব, একদম মজা ধামাকা হ'বলৈ গৈ আছে গাইজ। আৰু আমাৰ লগত মানে তিনিজন খুৰা আহি আছে। তো খুৰাহঁতক ৰখি আছো এতিয়া। খুৰাহঁতে আহিলে মানে আমি এবাৰ ইয়াৰ পৰা যাম আৰু ডাইৰেক্ট। তো তাৰ মানে গৈ পেলাই আপোনালোকক দেখুৱাই আছো, আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব আৰু মজা কি। আমি এতিয়া তেল পুৰা ভৰাই লওঁ, যিহেতু মানে নলবাৰী যোৱা কথা। তো তেল অলপ বেছিকৈ লাগিব হয় নহয়? কিবা এটা কো মুখখন হাঁহিয়ে দিয়া। তো ভিডিঅ'টো চাই মজাকে একদম দেখুৱাই আছো বাকীখিনি। গাইজ আমি এতিয়া তেলটো পুৰা ভৰাই লওঁ। গাইজ এইটো হৈছে ৰামপুৰৰ গেট, মানে ৰামপুৰৰ ৰাসৰ গেট এইটো। এতিয়া আমি আহি মানে শৰাইঘাট দলং পাৰ হৈ বাহিৰতে চাৰিআলি পাম আৰু এইফালে পোৱা নাই। মানে ইয়াৰে ওচৰৰ মানে ধাবা এখন আছে, তাতে ৰৈছো এতিয়া। তো মানে ইয়াতে মুতি ললো আৰু আচ্ছা অলৰেডি মানে যিহেতু আমি এতিয়ালৈকে এই নলবাৰীৰ ৰাস গৈ পোৱা নাই। তো তাত গৈ পেলাই দেখুৱাই আছো। এয়া এতিয়া আমি নলবাৰীৰ গেটত মানে সোমাইছো আৰু ৰাসৰ গেটটোত সোমাম এতিয়া। এয়া গাইজ এতিয়া আমি নলবাৰীৰ ৰাসৰ ভিতৰত সোমালোহি। তো এতিয়া চাই থাকক আৰু বাকীখিনি মানে কেনেকুৱা কি হৈছে ভিতৰত দেখুৱাই আছো। গাইজ আমি মানে তেল ডিপুতে থৈ দিছোঁ গাড়ীখিনি এতিয়া, মানে পাৰ্কিং কৰা জেগা আমি যিহেতু নাজানো আজি। তো আজি আমি ফাৰ্ষ্ট টাইম আহিছোঁ না, তো এনেকৈ মানে গাড়ীখন থৈ দিলোঁ ইয়াতে। তো এই আৰু এইখন হয় আমাৰ গাড়ীখন। তো এতিয়া মানে আমি এইফালেদি যাম আৰু এতিয়া গাইজ পূজাত সোমোৱাৰ আগতে তো এইখন হোটেলত মানে কিবা এটা খাই লওঁ মজা কি, যিহেতু আমি বহুতখিনি ৰাতি আহিছোঁ। তো চাওঁ কি পাই ইয়াতে। গাইজ আমাক খাবৰ কাৰণে ৰুটি আৰু মাংস দিছে। এইখিনি খাই পেলাই আপোনালোকক ডাইৰেক্ট পূজা দেখুৱাই আছোঁ, চাই থাকিবি আৰু। গাইজ এয়া মোৰ পিছফালে পিছফালে গাইজ চাওক আপোনালোকে। গাইজ এইখন মঞ্চতে যোৱাকালি হেমা মালিনী আহিছিল। তো আজি মানে হয়তো মানে কিবা প্ৰগ্ৰেম আছে। তো আমি প্ৰগ্ৰেম নাচাওঁ এতিয়া, যিহেতু মানে বহুতখিনি ৰাতি হৈছে। ব'লক এতিয়া আমি গৈ থাকোঁ। গাইজ নলবাৰীৰ ৰাস আপোনাক গোটেইখিনি দেখুৱাই দিলোঁ, মানে ক'ত কেনেকুৱা কি হৈছে। তো বহুত ধুনীয়া হয়, একদম প্ৰিণ্টিং কৰিছে আৰু মানে আৰ্টবিলাক বহুত ধুনীয়া হৈছে আৰু মানে গোটেইখিনি ভালেই হৈছে অলৰেডি। তো ভিডিঅ'টো মই গাইজ স্পেচিয়েল দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্টখিনি কৰি দিব আৰু। গাইজ যিটো আমি 6 গাঁৱৰ ৰাস ভিডিঅ' দিছিলোঁ, তো সেইটোতো মানে বহুতখিনি আপোনালোকৰ পৰা ছাপৰ্ট পাইছোঁ। তো এইটো ভিডিঅ'টো যাতে মানে ছাপৰ্টখিনি পাওঁ আপোনালোকৰ পৰা। তো এইটোৱে গাইজ এতিয়া মানে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু। তো বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।